হেল্ল' ডিয়াৰ ব্লগ ভিউৱাৰ্ছ, এতিয়া ৰাতিপুৱা শুই উঠিলোঁ আৰু এই বিচনাতে আমি চাহ তাহ খাই ৰেডি। আৰু এতিয়া আমি যাম এঠাইলৈ ফুৰিব। এঠাইলৈ নহয়, ক'ত যাম আমি? পাৰ্কত। আৰু ক'ত যাম নাজানা? অ'কে, আমি আজি ক'ত যাওঁ ফুৰিব ভিডিঅ'টো। ত' আমি এতিয়া যাবলৈ ওলাইছোঁ পাৰ্কলৈ। বহু ৰেডি হৈছে আৰু আমাৰ গুণু। আমি দাদাহঁতৰ ঘৰৰ পৰা আহিলোঁ বাইদেউৰ ঘৰলৈকে, আৰু ইয়াৰ পৰা বাইদেউ যাব। গতিকে ব'লা। আৰু এয়া মোবাইলত ব্যস্ত মোৰ ভাগিন। হাই ক এণ্ড ফাইনেলি আমি ৰেডি যাবৰ কাৰণে। তাৰপিছত মানুহবিলাক ক'ত নাই, কোনো নাই। আমি যাব ওলালোঁ আৰু বাকী চব অটত যাব, মই বাইকত যাম। বাকী কি দেখাম নাজানো আৰু। বোলা আৰু কি তই অঘৰী অটনি। আৰু এতিয়া আমি ৰৈ আছোঁ গাড়ীলৈকে। আৰু ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু আজিৰ দিনটো ক'ত ঘূৰোঁ চাই যাব ব'লক। আৰু আমি এতিয়া আহিলোঁ SK পাৰ্কলৈকে। আৰু ইয়াত আমি টিকট ল'ম। টিকট কাউণ্টাৰত বৌয়ে টিকট কাটিব গৈছে। তাৰপিছত বাকী আমি SK পাৰ্কৰ ভিতৰত সোমাম, ফটো উঠিম আৰু খেলিম। দেখাই যাম। আমাৰ SK পাৰ্ক চোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ভোগালী মেলালৈকে। গতিকে ভোগালী মেলাত কি আছে আপোনালোকক দেখাম ব'লক। আৰু এয়া আমি আহি পালোঁ ভোগালী মেলা। দীঘলী পুখুৰী পাৰ্কত ভোগালী মেলা হৈছে। গতিকে এয়া ক'ভিডৰ নীতি নিয়ম মানি চলি মেলা পতা হৈছে। গতিকে এইখিনি আমি কৰি লওঁ আৰু চাওঁ কি আছে। ভিতৰলৈ যাওঁ এতিয়া।
কেনে লাগিছে ভাল লাগছে কিমান ভাল মই এক মাহে বঢ়িয়া বঢ়িয়া কেনে লাগিল আজি যাই পেলাই ভাল বঢ়িয়া বঢ়িয়া ভাইটি দে ক কেনে লাগিল যাই ভাল ভাল লাগিল বঢ়িয়া তোমালোকৰ বঢ়িয়া মজা মোৰো ভাল লাগিল বহুত ভাল লাগিল আপোনালোকেও যাই চাই আহিব তাৰপিছত কি চাই আহিব চিৰিয়াখানা দীঘলী পুখুৰী পাৰ্ক আৰু কি কয় নেহেৰু পাৰ্ক এছকেছ সকলোবোৰ সকলোবোৰ বহুত ভাল লাগে গোটেই দিনটো গোটেই দিন এতিয়া অৱস্থা নাই শুম যাম ভৰি হাত ধুম আৰু শুম বিৰিয়ানী খাম বিৰিয়ানী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই বাই